ৰেঞ্জ অফিচ এটা বহাম ইয়াত মেঘালয় বৰ্ডাৰত যিমানখিনি কাজ ধৰিছে আপোনালোকে চব ইয়াৰ পৰা আনিবলগীয়া হৈছে তাৰ পৰা আহোঁতে প্ৰায় 2.5 ঘণ্টামান লাগিব গতিকে এতিয়া ৰাস্তাও এবাৰ টেণ্ডাৰ কল কৰা হৈ গ'ল এতিয়া আৰু 10-15 দিনৰ পিছতে ৰাস্তা আৰম্ভ কৰিব যিটো নেকি সেই NEC ৰাস্তা বনাই আহিছে ঠিক তেনেধৰণৰ খেৰণিৰ পৰা আপ টু জিৰগেণ্ডেং পাৰ হৈ একে ৰাস্তা হ'ব গতিকে য'ত আমি ফৰেষ্ট কেম্প বহাইছোঁ বক্ৰ ওচৰত তাতে আমি এতিয়া ফৰেষ্ট অফিচে বহাম তাতে ৰেঞ্জ অফিচ আপগ্ৰেড কৰাব এতিয়াতো ফৰেষ্ট কেম্প হ'বতো তাতে অফিচ এনেকৈ ৰেঞ্জ অফিচ থাকিব তাৰপিছত বিড অফিচ থাকিব তাতে কোৱাৰ্টাৰ থাকিব বাউণ্ডেৰী ৱাল থাকিব আৰু তাত বেটেলিয়ন ফৰেষ্ট বেটেলিয়ন তাত থাকিব গতিকে চিন্তা কৰিব নালাগে আৰু কালিৰ পৰা কাম কৰিবৰ কাৰণে আমাৰ তাত যিটো মেৰামতি কৰিবৰ কাৰণে তাত 50 জনমান থাকিব তাতে আমাৰ মানুহ থাকিব আপোনালোকে চিন্তা কৰিব নালাগে আৰু জগা দামেলৈহে বাং ফকে বাক বিপক দেই বাং ফকে বাক বিপক পেনাপেন কাম গেচেং ন কালিৰ পৰা কাম আৰম্ভ হ'ব গতিকে এইটো কোনো যাতে আমাৰ কাৰ্বি আংলঙৰ কাঠবিলাক যাতে মেঘালয়লৈ এটা গছত যাতে ল'ব নোৱাৰে এটা গছ ডাল ল'ব নোৱাৰে সেইটো আমি প্ৰটেকশ্যন হ'ব ধন্যবাদ দিছোঁ হা বীৰেন